गावबा गावनि भटखौ गोरोन्थि खालामना लानो नाङा। ভুল কৰি ল'ব নালাগে। বিটিচিआव दा 4.5 बोसोरानो हाग्रामा नांगोलनि सरकार। সারি বছর হাগ্রামা মহিলারি অর্থাৎ নাঙ্গলৰ চৰকাৰে চৰকাৰ বনাব। কোনোবা যদি কিবা এটা কাৰণত ভুল কৰি লয় বা সারি বছর বঞ্চিত হৈ থাকিব। नोंथांमोननि बेसेनगोसा भटआ नांगोलनो होदोंना होआखै हिसाब जागोन। আপোনালোকে যদি নাঙ্গলত নিদিয়াকৈ অন্য এটা দলত যদি আপোনালোকে আপোনাৰ মূল্যৱান ভোট যদি এই বেলেগ অন্য এটা দলৰ ছবিত যদি মাৰি দিয়ে আপোনালোকৰ ভুল চব ভোট পাইছা পোৱা নাই দিছা দিয়া নাই হিচাপ হ'ব। आथिखालाव बेरगाव बियाबनि TCLCCनि मासिगिरि एबा BPF दोलोनि स्टार केम्पेइनार बिक्रम दैमारिजों सान हर फुं बेलासि गुबुन गुबुन राजखान्थि दोलोखौ हेफाजाब खालामबोनाय सोद्रोमाफोरखौ गुबुन गुबुन ओनसोलावनो जाय फाराफारि BPF दोलोआव हाबफैनायखौ नुनो मोन्दों। आसाम आयेन आफाद बिसायख'थिनि थाखाय बिक्रम दैमारिखौ थाद'नाय गैयै बिसायख'थि फोसावदिंनायखौ नुनो मोन्दों। गुबुन गुबुन हारिनि सोद्रोमा आरो गुबुन राजखान्थि दोलोखौ हेफाजाब होबोनाय रायजो राजाफोरा सानफा एफा बिसायख'थिनि सिगांनो हाग्रामा महिलारि दैदेननाय BPF दोलोआव बिक्रम दैमारिजों जयनिं जाफैयो। बिसायख'थि फोसावदिंनाय हाबाफारिनि गेजेरजों बिक्रम दैमारिया रायजोफोरखौ बुङोदि गावबा गावनि बेसेनगोसा भटखौ गोरोन्थि खालामना लानो नाङा। दा 4.5 बोसोरानो BPF नांगोलनि सरकार आरो रावनिबो दोलोआ बेयाव देरहाया साननोबो नाङा रायज्लायनोबो नाङा। কোনো দল बेयाव देरहाया साननोबो नाङा रायज्लायनोबो नाङा। कारण जोंहा BJP, AJP, BPF दंखायो। हाग्रामा महिलारि सारा हारसिंनो स्ट्रंखा। बेयावनो आरो प्लास गोहोगोरा BJPनि समर्थना जोंजों दङ। जायजों सरकार दं बेजोंनो था बेरेखा खालामना मुलाम्फा गैया। গোটেই কাম নাঙ্গলৰ চৰকাৰহে কৰিব। আপোনালোকে ভুল কৰি ল'ব নালাগে। য'ত চৰকাৰ আছে তাৰ লগত থাকক। বিৰোধী কৰি লাভ নহ'ব। गुबुन दोलोनि सोरबा दैदेनगिरिफोरा नांगोलनि हेंथा भट होनो थिनदोंब्ला बियो सोरखारनि बायदि बायदि बिथांखिखौ होनो हागोन ना हाया बिनाव सों आरो बिसोर दा जेबो होनो हाया होनना ओरैबायदि बुङो। যিকোনো মানুহে হওক লিডাৰে হওক গাঁৱৰ মুৰব্বী হওক যিকোনো ব্যক্তি আপোনালোকৰ ক'ব পাৰে যে নাঙ্গলত দিব নালাগে হেন তেন কিবা কিবি জাতিৰ কথা কিবা কিবি কৈ পেলাই ক'ব পাৰে। কিন্তু সত্যটা হ'ল যে নাঙ্গলৰ চৰকাৰ নাঙ্গলৰ চৰকাৰে অৰুণোদয়ৰ কাম কৰিব। নাঙ্গলৰ চৰকাৰে আয়ৰ ঘৰৰ কাম কৰিব। নাঙ্গলৰ চৰকাৰে এই কিবা কি বুলি কয় এই চেল্ফ হেল্প গ্ৰুপৰ কাম কৰিব। নাঙ্গলৰ চৰকাৰে IBSৰ কাম কৰিব হয় না নহয়? গোটেই কাম নাঙ্গলৰ চৰকাৰে কৰিব যদি কিয় চৰকাৰৰ বিৰোধী কৰি লওঁ এইটো প্ৰশ্ন হয় না নহয়? কোনোবা যদি আপোনালোকক কয় আপোনালোকে ক'ব পাৰিব আপুনি ৰিস্ক ল'ব পাৰিবনে? আপুনি যে আমাক নাঙ্গলত দিব নালাগে বুলি আজি আমাৰ ঘৰত আহি কৈছে আপুনি ৰিস্ক ল'ব পাৰিব না? কি ৰিস্ক? নিশ্চয় আপোনাক সুধিব আপুনি আয়ে ঘৰ দিব পাৰিব? নোৱাৰে, কাৰণ তেওঁ চৰকাৰৰ মানুহ নহয়। আপুনি চেল্ফ হেল্প গ্ৰুপৰ লিষ্ট বনাব পাৰিব? একেবাৰে নোৱাৰে। আপুনি এই IBSৰ কাম কৰিব পাৰিব দিব পাৰিব লিষ্ট? কৰিব নোৱাৰে, তেখেতে চৰকাৰৰ মানুহ নহয়। আপুনি এই কি বুলি কয় চেল্ফ হেল্প গ্ৰুপৰ আয়ে ঘৰ দিব পাৰিব? নোৱাৰে। তাৰ কাৰণে এইবিলাক মনত ৰাখক, ভুল কৰি ল'ব নালাগে দেই। আমাৰ চৰকাৰটো চাওক, মই চাম, মই বেছি দূৰৰ মানুহ নহয়। মই কোকৰাঝাৰ কি আনিব পাৰে নোৱাৰে বাইদেউ সম্পূৰ্ণ জানে। কি কৰি আনিছিল, কাক কি দিছিল, কোকৰাঝাৰত যাই অফিচিয়েলি কাম কোনে কৰে বাইদেৱে সকলো গোটেই কথা জানে। জানাৰ পিছতো আপোনালোকে যদি ভুল কৰি লয় আপোনালোকে 4 বছৰ বঞ্চিত হৈ থাকিব লাগিব। মই তাৰ কাৰণে কৈ আছো কোনো ভুল কৰি ল'ব নালাগে। 4টা বছৰতকৈ অধিক অৰ্থাৎ 4 বছৰ হাগ্ৰামা মহিলাৰি অৰ্থাৎ নাঙ্গলৰ চৰকাৰে চৰকাৰ বনাব। কোনোবা যদি কিবা এটা কাৰণত ভুল কৰি লয় বা 4 বছৰ বঞ্চিত হৈ থাকিব লাগিব।
পাৰ্চনেলি ব্যক্তিগত বঞ্চিত হোৱাটো বেলেগ কথা, কিন্তু আপোনালোকৰ এই এলেকাত এই সুবাত যদি ভোটে নাপায়, নাংগলৰ নিদিয়াকে আন কোনোবা দলৰ ছবিত ভোট মাৰি যদি ভোট না মাৰাটো যদি দেখাই লয়, নিশ্চয় ইয়াৰ কিবা এটা হিচাপ হ'ব, নহয় জানো? হিচাপ হ'ব, হিচাপ আহিব। এই সুবাত ইমান ধুনীয়া যোগদান কাৰ্যসূচী লৈছিলে, কিন্তু ভোট মাৰিছে বেলেগত। যেতিয়া নেকি আমি চৰকাৰ কণ্টিনিউ হ'ব, আপোনালোকে আমাৰ ওচৰত যাবলৈ মন বেয়া লাগিব আৰু হিচাপ হ'ব কি কাৰণত, কাৰ কাৰণে, কোনে এনেকুৱা পদক্ষেপ লৈছে যে নাংগলত দিব লগা মন, নাংগলত দিবৰ কাৰণে যোগদান লোৱা এই ব্যক্তিবিলাকক কি বুজায়, কি কথা কয় এই আপোনালোকৰ লিডাৰবিলাকে নাংগলত দিব লগা ব্যক্তিবিলাক অন্য এটা দলৰ ছবিত মাৰিব দিলে। এই ব্যক্তিবিলাকৰ পৰা আপোনালোকে সাৱধান হ'ব লাগিব। কিছুমান ব্যক্তি আছে, কিছুমান মুৰব্বী আছে, একেবাৰে এৰিব নোৱাৰা খাতিৰতা কিছুমান আছে। এই খাতিৰতাক লৈ আপোনালোকে যদি নাংগলত নিদিয়াকৈ অন্য এটা দলত যদি আপোনালোকে আপোনাৰ মূল্যৱান ভোট যদি এই বেলেগ অন্য এটা দলৰ ছবিত যদি মাৰি দিয়ে, আপোনালোকৰ বহুত চব ভোট পাইছা পোৱা নাই দিছিনা দিয়া নাই হিচাপ হ'ব। যদি হিচাপ হয়, আপোনালোকৰ এই এৰিয়াত যদি ভোট নাপায়, নিশ্চয় পাৰ্টিৰ মাজত চৰ্চা হ'ব, আলোচনা হ'ব। কোন আছিল, কোন ব্যক্তি আপোনালোকৰ ঘৰে ঘৰে যায় যে নাংগলত দিব নালাগে বুলি কোনে কৈছে? আপোনালোকৰ পৰাই কোনোবা নিশ্চয় কৈ দিব, আমুক লামা, আমুক চেত্ৰী, আমুক ভাৰৰ কাৰণে আমি ভোট নাপালে। পিছে আমি ক'বলৈ বাধ্য হ'ব, পিছে আমি চৰকাৰ চলালেও আপোনালোকে আমাক সন্মান কৰা নাই, আপোনালোকে আমাৰ বিৰোধী হৈছে, নাংগলৰ বিৰোধী আন কোনোবা দলৰ ছবিত মাৰিছে। তাৰ কাৰণে যোনে আপোনালোকক নাংগলৰ ছবিত ভোট দিবলৈ অনুৰোধ কৰা নাই, তেখেতৰ ঘৰত যাওক। আমি যদি কওঁ বেয়া হ'ব নহয়, দুখ পাব। তাৰ কাৰণে কৈছো যে এই মানুহবিলাকৰ পৰা, লিডাৰবিলাকৰ পৰা, মুৰব্বী বিলাকৰ পৰা আপোনালোকে সদায় মনত ৰাখক। তেখেতে নাংগলৰ বিৰোধী দিব দিছে, কিন্তু তেখেতে আমাক অৰুণোদয় দিব পাৰিব না নাই? নাংগলৰ বিৰোধী দিব দিছে, আমাক আয়ে ঘৰ দিব পাৰিব না নাই? নাংগলৰ বিৰোধী দিব দিছে, তেখেতে চেল্ফ হেল্প গ্ৰুপৰ লিষ্ট বনাব পাৰিব না নাই? নাংগলৰ বিৰোধী দিব দিছে, তেখেতে IBS ৫,০০০ দিব পাৰিব না নাই? নাংগলৰ বিৰোধী দিব দিছে, তেখেতে বিকলংগৰ লিষ্ট কৰিব পাৰিব না নাই? এই মানুহ আপোনালোকে চিনাক্ত কৰিব লাগিব। যদি সেইটোকে আপোনালোকে যদি এনে মানে মনত শুনি এটা কাণেদি যদি এৰি দিয়ে, ভুক্তভোগী আপোনালোকে ৪ বছৰ এনে থাকিব লাগিব, নহয় জানো? আমি এনেকুৱা হ'ব। তাৰ কাৰণে অনুৰোধ কৰিছো, একেবাৰে কোনো ৰাইজৰ পৰা, মুৰব্বীৰ পৰা কোনো ৰিস্ক নল'ব। চৰকাৰৰ বিৰোধী, নাংগলৰ বিৰোধী, হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধী, উদমপুৰৰ বিৰোধী আপোনালোকে যেন আপোনালোকৰ ৰাইজত যেন তেনেকুৱা মানুহ নোলাওক।